পুৰা ৰাইডিং জেকেট আছে ৰাইডিং हाय हेलो व्हाट्सअप गाइस कैसे आप लोग आई होप आप लोग सब मस्त है और मैं भी मस्त हूँ और मैं असम कलर का बाबू और मेरे यूट्यूब चैनल में आप सबको स्वागत करते हैं सो वेलकम टू माय स्टार फैमिली और गाइस आज এটা ধামাকাদার বস্তু হ'ব গৈ আছে তো গাইস আমি এতিয়া এটা জায়গা যাই আছো কাৰণ কিয় গৈ আছো আপোনালোকে গম পাব অকমান ওয়েট কৰক আৰু আপোনালোকে চাই থাকক আমি কিয় গৈ আছো কি কাৰণত গৈ আছো তো আজি এটা ধামাকাদাৰ এটা বস্তু হ'ব গৈ আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব তো আমি আগতে যাই লওঁ তো তাতে সকলোৱে ৱেইট কৰি আছে আগতে যাই লওঁ যাই পাই কিনে আপোনালোকক গোটেইখিনি বস্তু দেখাই আছোঁ তো আগতে এইখিনি যাই লওঁ আৰু এতিয়া আমি পাই গ'লোঁ ভূতনাথ আৰু ভূতনাথটো এতিয়া বনাই আছে তো ভূতনাথটো কিবা এটা বনাই আছে তো আগতকৈ বহুত আপগ্ৰেড হৈছে আৰু ৰাস্তাখিনি চাব পাৰে আগতে কেনেকুৱা আছিল আৰু এতিয়া বহুতেই হৈছে আৰু মালিগাঁৱৰ জামটো এতিয়া অকণমান কমিছে আগতকৈ অকণমান নহয় বহুত বেছি কমিছে আগতেতো ইয়ালৈকে পূৰা জাম আছিল তো এতিয়া কমপ্লিটলি পূৰা জাম কমপ্লিট কমা নাই অলপ চলপ আছে কামাখ্যা গেটৰ পৰা জাম সেইখিনি আৰম্ভ হৈ যায় তো এতিয়া এইখিনি জেগা চাওক কি ধুনীয়া ঠাণ্ডা আৰু গৰম দিনৰ ইয়াতে বহুত বেছি ভাল লাগে আহি কিনে আৰু বাইক আনিলে ইয়াতে সকলোৱে পাৰ্কিং কৰে ৰখে অকণমান টাইম হ'লেও ৰেষ্ট লয় তো আগতে আমি তাতে যাই লওঁ আৰু কি হ'ব যায় আছে আপোনালোকে চাই থাকক ভিডিঅ'টো তো যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে আগতে লাইক কৰক তো গাইজ চাব পাৰে ইয়াৰে ৰয়েল এনফিল্ডৰ গোটেইখিনি আছে আৰু আজি নতুনকৈ এখন বাইক লঞ্চ হ'ল আৰু সেইখন বাইক হ'ল এইখন তো আজি নতুনকৈ বাইকখন লঞ্চ হোৱা বাইকখন হ'ল এইখন আৰু এইখন বাইক চাব পাৰে আপোনালোকে এইটোৱে এনেকুৱা সুন্দৰ চলাই অফৰোডিং চাওঁ বাৰু গমেই নাপালোঁ বে নট বেড হিমালয়নখনৰ এটা টেষ্ট ড্ৰাইভ লওঁ নেকি সঁচাকৈ গাড়ীখন চলাই বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে চাই ৰাখক আৰু এখন নতুন বাইক আহি আছে সেইখন বাইকো আমি চাগে হয়তো টেষ্ট ড্ৰাইভ ল'ম তো বাইকখন আগতে ইয়াতে ঘূৰাই লওঁ তো গাইজ এটা কথা যে আমি হাণ্টাৰ 350খন টেষ্ট ড্ৰাইভ লোৱা নাই আমি বেলেগ এখন বাইক টেষ্ট ড্ৰাইভ লৈছোঁ তো এতিয়া বাইকখন টেষ্ট ড্ৰাইভটো চলাই কেনেকুৱা লাগিছে আপোনালোকক জনাই আছোঁ তো আপোনালোকে চাই থাকক বহুত বেছি ভাল লাগিছে আৰু লগতে বাইকখন পিকআপো বহুত ধুনীয়া আৰু বহুত কম টাইমত 60-80 মাৰি দিয়ে চাগে আৰু বাইকখন আপোনালোকে কমফৰ্টেবল চলাই কেনে আৰু বাইকখন এটা বস্তু ভাল যে হিমালয়নতকৈ অকণমান চাপৰ তো বাইকখন চলাই বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে চাওক তো যদি ল'ব ইণ্টাৰেষ্ট আছে আহক আপোনালোকৰ লওক